ইমান ষ্টাইল মানে মই কম ইমান ষ্টাইল ৰাতি 11:30 বজাত এতিয়া কাইলৈ মানে কামাখ্যা যাব ফুৰিবলৈ এতিয়া থ্ৰেডিং কৰিব আহিছে থ্ৰেডিং আমাৰ মানে হোষ্টেলত চব এভেইলেবল চব আছে সকলো ধৰণৰ টেলেণ্ট পোৱা যাব ইয়াত থ্ৰেডিং মানে চব আৰু এভৰিথিং এতিয়া আমি ৰাতি 11:30 বজাত আহিছোঁ এই বেলেগৰ আমাৰ বিউটি পাৰ্লাৰলৈ আহিছোঁ কাইলৈ কামাখ্যা যাব ৰাতি এয়া 12টা বজাত থ্ৰেডিং কৰিব আহিছে এয়া ৰেডি হৈছে এছিষ্টেণ্ট বিউটিচিয়ান এইফালে কাষ্টমাৰ বহি আছে ময়ো ট্ৰাই কৰিলোঁ বাৰু অলপ ট্ৰাই কৰাটো ভিডিঅ' আছে এইফালে আমাৰ মেইন বিউটিচিয়ান এইফালে কাষ্টমাৰ 11:30 বজাত আহিছে এইকেইটা কৰিবৰ কাৰণে সঁচাইনে মোৰ এইখন এতিয়াহে ফুটা ওলাইছে একদম নতুনৰ নিচিনা আছিল ধুনীয়া হৈছে ধুনীয়া ধুনীয়া অপাৰেশ্যন চলি আছে অপাৰেশ্যন মোৰ ৰখি মস্ত এলাহ লাগিছে প্ৰাচী এজনী প্ৰাচী মই প্ৰাচী বিখ্যাত হোষ্টেলৰ প্ৰাচী ফেমাছ গাৰ্ল প্ৰাচী এটিটিউড গাৰ্ল আৰু কি কোৱা ইণ্ট্ৰভাৰ্ট গাৰ্ল আৰু দ্য মটিৱান গাৰ্ল আৰু জলহস্তি গাৰ্ল নিজে নিজক ইমান গাল নাম দি লৈছে আৰু কি আছিল হাতী চকুটো সৰু হৈ যায় আছিল কোনটো এনেকুৱা লাগে কেমেৰাত কোনোবা এটা চকু সৰু লাগে আইনাটো লাগে মোৰো এইটো নে আমি এইফালে আমাৰ বনানী শুই আছে আৰু এইফালে চাওকচোন পংক্তি হাজৰিকা মানে মই বহুত কলা হৈ গ'লো ৰ'দে চেল্ফ কেয়াৰ অকণ কৰি দিছোঁ নিজকে কিবা ভূত লাগিছে ৰাতি অনন্যা চৰি হেৰি অংকিতা কেইটা বাজিলে ৰাতি 12টা বজাত এয়া বিজয় কাপোৰ চালে এয়া পঞ্চমী কি কৰি আছ কেইটা বাজিলে ৰাতি মই 12টা বজাত ফেচ পেক লগাইছোঁ গুড মৰ্ণিং আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া বাজিছে 5:10 আৰু মই ওলাই মেলি ৰেডি হৈ গ'লোঁ আৰু এইজনীয়ে মোক 4টাতে ফোন কৰিছে কিন্তু তাই এতিয়ালৈকে ওলাই মেলি ৰেডি হোৱাই নাই তো আজি আমি ক'ত যাম দিনটো কেনেদৰে পাৰ কৰিম আপোনালোকক দেখাই থাকিম ভিডিঅ'টো তো ভিডিঅ'টো শেষলৈকে চাই থাকিব বাই বাই জিমি মই যাওঁ আৰু 5টাতে বাহিৰখন এনেকুৱা পোহৰ হৈছে দুপৰো ওলাব আৰু দুপৰীয়া 12টা বজাৰ নিচিনা লাগিছে ৰশ্মিৰ ওলাই নহয় কি কৰি থাকে তাই জানে যদি অপৰপা ওলাই হৈ গ'ল কিন্তু এতিয়া তলা খোলা নাই কি এতিয়া তলা খোলা নাই আমি যাব নোৱাৰোঁ এয়া তলা খুলি আছে হ'ব দে ডিছকাশ্যন পিছত কৰিম আৰু ইয়াৰ 6টা বজাতে ৰ'দটো ওলাইছে ক'ত যাম আমি ব্ৰাইটনেছ ডে ন আমি মানে ইমান দিনৰ পৰা প্লেনিং কৰিলোঁ 4জনী আজিৰ দিনটোত কামাখ্যা যাম বুলি পিছত আমাৰ লগৰ এজনী তাই যাব নাপালে বেয়া লাগিছে হ'লেও আমি যাম বুলি ভাবিছিলোঁ তো এতিয়া যাব ওলাইছোঁ পঞ্চমী বেয়া নাপাবি তোক এৰি থৈ গৈ আছোঁ আমি তাকেতো উপায় নাই আমি তোৰ কাৰণে ভালকৈ পূজা কৰিম দে তো আমি এতিয়া গৈ আছোঁ কামাখ্যা মন্দিৰ কিপ ৱাচিং গাইজ চাই থাকিব ভিডিঅ'টো আৰু এতিয়া আমি টমটমত উঠিলোঁ আৰু এতিয়া নাই বোলে এতিয়া আমি টমটমত উঠিলোঁ আৰু এতিয়া আমি ৰেডি আমি যাম বাহ একেবাৰে ইয়াৰিঙৰ পৰা একেবাৰে চব একেবাৰে ক'বই নোৱাৰোঁ আৰু ইয়াত এতিয়া গণেশ মন্দিৰ পাই গ'লোঁ কিমান ৰাখিব
পপৰ আজি ৰশ্মি কোনে পায় আৰু এতিয়া আমি গণেশ মন্দিৰত বাছৰ কাৰণে ৰখি আছো আৰু এতিয়া আমি কামাখ্যা যোৱা বাছত বহিলো এতিয়া বহুত লাগিছে আমাৰ পিছে পিছে আহি পাই গ'ল আৰু বাকী দুজনী আগত আছে দেখাম বাৰু মা পইচা ভালকে দিলে নে অ মা ফাইনেলি কামাখ্যা আহি পালো এতিয়া পূজাৰ বস্তু पूजा करा आगे तो मुंह भूख लगी बोरा चाहिए रुमाल जितना ही है फिर भी छोटा है ये देखिए ना इसका 50 रुपया रुमाल नहीं और এতিয়া আমি পূজা কৰো এখিনি লৈ এয়া আমি বস্তুখিনি ভগৱানক এইখিনি বস্তু দিম এইখিনি লৈ সেৱা কৰিব গৈ আছোঁ পানী ল ए बाबूजी পৰবা ভাঙিলি আমি যেহেতু আমি শাৰী পতা নাই তো আমি ভিতৰত সোমাব নোৱাৰিলো কিন্তু এনেকে পূজা কৰি ওলালো আহি বহুত ভাল লাগিল ৰশ্মি ফুটে লাভ হৈ আছে অপৰূপাকে দেখা ভাই অপৰূপাক দেখা বহুত দেখাই আছো তো বহুত বেছি ভাল লাগিলে আমি পূজা কৰি হ'ল এতিয়া আৰু এতিয়া আমি ফটো চটো উঠি লওঁ তাৰপিছতে আপোনালোকক দেখাই আছোঁ তোৰ মামা কোন কয় আৰু আমি পূজা কৰিলো দুৰ্গা চালিচা গালো এতিয়া আমাৰ ধুনীয়াকৈ পূজা কৰা হৈ গ'ল মনটোতে বহুত বেছি ভাল লাগিছে কেনেকুৱা এটা পজিটিভ এনাৰ্জি আহিছে কাৰণ নাজানো বহুত বেছি কেনেকুৱা লাগিছে কিমান ৰশ্মিৰ প্ৰেমত ইমানেই মানে পাৰ্গত ভগৱানে তাইক লাভ দি দিছে আজি এনেকৈ কৰি ভিডিও করছে আবার ভাই খালে চা না এবার মানুহটা কেনেকে ফটো উঠাইছে আমাক পঞ্চমীটো বহুত মিছ কৰিছো
মিছ ইউ আৰু এতিয়া কিবা লৈ আছে আৰু যে আৰু অকলে খাইছে ৰুটি আৰু হেৰি খাম দে আমি বাছত উঠিলোঁ ৰশ্মি কি কৰি আছ ল' প্ৰেছাৰ হৈ বেমাৰী হৈ গ'ল যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব এনেকৈ আমি নতুন নতুন জেগাত ঘূৰি আপোনালোকলৈ নতুন নতুন ভিডিঅ'বিলাক আগবঢ়াই থাকিম ধন্যবাদ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই